নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৰা পল্ট্ৰি ফাৰ্ম। আজি এটা অন্য ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মই আপোনালোকক দেখুৱাম মোৰ খেতি, মই নিজে কৰা খেতি আৰু কোনো মানুহক লগাই কৰা নাই, চব নিজে কৰিছোঁ। তাৰে মই 31 বিধ খেতি কৰিছোঁ এইকণতে অকণমানতে। আৰু মোৰ কিমান ডাঙৰ হৈছে চব্জিবিলাক, শাক পাচলি, সেইখিনি আপোনালোকক দেখাম। আৰু আজি মই এইটো ভিডিঅ'ত ব্ৰইলাৰৰ বিষয়ে নাপাতোঁ। ব্ৰইলাৰ কিন্তু মই 100 পোহাৰ ভিতৰত এটা ব্ৰইলাৰ থৈ দিছোঁ, ডাঙৰ কৰিবৰ কাৰণে থৈ দিছোঁ। সেইটো এদিন বেলেগকৈ দেখাম, কিন্তু আজি মই খেতি দেখাইছোঁ, চাওঁ আহক। এয়া লাই, মেৰলাই, এইবোৰ ভাঙি খাইছোঁ। এইবোৰ কবি দিছিলোঁ, বিলাহী, তেনেকৈ বৰ বিলাহী দিছোঁ। এইবোৰ লাই শাকবিলাক এইবোৰ ফুলি লাগে, এইবিলাক ধনিয়া শেষ কৰিলোঁ বিকি, মানে বেপাৰী লৈ যায়হি ঘৰৰ পৰা। সেইটো ব্ৰকলি ইমানটো ডাঙৰ হৈছে। চব মানে এনেকুৱা পেকেটবিলাক কিনিছিলোঁ, এইটো যেনেকৈ পিঁয়াজৰ পেকেট, তেনেকৈ মই ফ্লিপকাৰ্টৰ পৰা কিনিছিলোঁ। এইবোৰ 462 কিমান টকা লৈছিলে, 600 টকা লৈছিলে। এইবোৰ ফুল ওলাইছে বিলাহীৰ, চব গুটি সিঁচিছিলোঁ। তাৰপৰা মেৰলাই দেখিছেনে কিমান ডাঙৰ হৈছে। এয়া মূলা দিছিলোঁ, চাইডে চব মূলা দিছিলোঁ। মূলা কিমান ডাঙৰ হৈছে চব, এইবোৰ মূলা দিছিলোঁ। এইটো এনেকৈ এইটো পাৰিত বগা মূলা দিছিলোঁ। কবি দেখিছে, এইখিনি ওলকবি দিছিলোঁ। এইটো বন্ধাকবি হ'ব, সেইটো তেনেকৈ ওলকবি বন্ধাকবি হ'ব। এইটো হেৰি লৈছে, আৰু তেনেকৈ ওলকবি দিছিলোঁ। সেইটো ওলকবি দেখিছে, গাজৰ, বিলাহী কৰিছিলোঁ, কণ বিলাহীটো সেইটো পাৰিত ৰঙা মূলা দিছিলোঁ। সেইখিনি গাজৰ দিছিলোঁ, বিন দিছিলোঁ। আৰু দেখাই আছোঁ, এইজোপা বিন দিছিলোঁ, ফ্ৰেঞ্চবিনজোপা কি হ'বাই কামুৰি শেষেই কৰি দিছে আগকেইটা। এইজোপা হ'ল জাতিলাও, এজোপা হ'ল তিয়ঁহ, জিকা দিছোঁ এজোপা। সেইখিনি তিয়ঁহ, জিকা আৰু এয়া জাতিলাও এনেকৈ দিছোঁ। আৰু আলু দিছিলোঁ, আলু সেইদিনাখন উভালিছিলোঁ অলপ। আৰু এইখিনিত দি থৈছিলোঁ এইবিলাক দি থৈছিলোঁ নহৰু ডাঙৰ হৈছে, ইমানটো হৈছেগৈ। আৰু এয়া হ'ল বিট, ৰঙা বিট। পিছত সেইখিনিতে এদিন চাউল গুম দিছিলোঁ। এইখিনি চাউল গুম দেখিছে, চাউল গুমখিনি ৰুবলেই নহ'লেগৈ, গুটি ইমানে সিঁচিলোঁ। তাৰপৰা এজোপা আলু দি থৈছোঁ। এইখিনি হ'ল সৰিয়হ, 2-3 মানৰ পিছত হাতত দিয়া হ'ব। এইবিলাক দেখিছে, এয়া সৰিয়হ। এইখিনি বিন এজোপা, এইটো কি বিন আছিলে জানো, পাহৰিলোঁ নামটো। এয়া কণ বিলাহী, সৰু বিলাহীটো লাগিছে, সেয়া সৰু বিলাহী। এইজোপা বিন তেনেকৈ। এইখিনি গাজৰ দি থৈছোঁ চাইডে। আৰু দেখাই আছোঁ এজোপা আলু, এইজোপা বৰ বেঙেনা, এজোপা দীঘলীয়া বেঙেনা, সেইটো ব্ৰকলি ৰুইছোঁ, ব্ৰকলি। এইখিনি গাজৰ দেখিছে, গাজৰ আৰু ওখ হ'ব। এইজোপা বিলাহী, বৰ বিলাহী, এইবোৰ ব্ৰকলি দি থৈছোঁ। এইজোপা হ'ল মটৰ ৰুইছোঁ। সেইখিনিতো এজোপা মটৰ আছে, তেনেকৈ মটৰ কৰিছোঁ কেইবাজোপাও। এয়া হ'ল জলকীয়া লৈছোঁ, এই ক'লা জলকীয়া দীঘলীয়াটো, কৃষ্ণ জলকীয়া নে কি কয়। তাৰপিছতে মাজে সেইখিনি দি থৈছোঁ। এইজোপা হ'ল খুতৰা শাক ৰুইছোঁ। আৰু সেইটো হৈ গ'ল ভোট জলকীয়া, হয়টো হ'ল ভোট জলকীয়া, এজোপা আদা দিছোঁ। তেনেকৈ কৰিছোঁ ঘৰত। এজোপা আম, এইটো কবি, ফুলকবি নে ব্ৰকলি হয়, ভোট জলকীয়া কৰিছোঁ। এয়া পালেং কৰিছিলোঁ। এইখিনি মেথি গুটি হয়, এইবিলাক চব মেথি গুটি সিঁচিছিলোঁ। তাৰপিছতে মাজে এইবোৰ পিঁয়াজ ৰুই থৈছোঁ। এইখিনি ধনিয়া কৰিছিলোঁ, ধনিয়া আগত দেখাইছিলোঁ আগৰ ভিডিঅ' এটাত কিমান ডাঙৰ হৈছিলে।
ধনিয়া এইবোৰ নাইকিয়াই হৈছেগৈ, বিকিলোঁ, শেষ কৰিলোঁ আৰু। তাৰপিছত এইবিলাক মাজে মাজে মই এইবোৰ হেৰি দি থৈছিলোঁ, পিঁয়াজ আৰু নহৰু দি থৈছিলোঁ। এতিয়া এইখিনি ফুল ফুলিছে, সৰিয়হ দি থৈছিলোঁ। সৰিয়হ ফুল গুটি যেতিয়া লাগিব, এয়াৰ হ'ল লাই গুটি যেতিয়া লাগি যাবগৈ ভালকৈ, সেইখিনি তেতিয়া মই এটা ৰেচিপি কৰিম। সেইটো হৈ গৈছে পানীটেঙাও কৰিম আৰু খাৰলিও কৰিম। সেইজোপা ৰঙালাও কৰিছিলোঁ, ছাগলীয়ে খাইছে, সেইটো পুলিয়ে, দেখিছেনে? তেনেকৈ মই ইয়াত 31 বিধ খেতি কৰিছোঁ টোটেল, আৰু ভিতৰত ব্ৰইলাৰ ফাৰ্ম এনেকৈ কৰি আছোঁ। যদি মোৰ ইয়াত দেখিলে মোৰ খেতি, মই কিমান খেতি কৰিছোঁ আপোনালোকক দেখাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব, আৰু তেওঁলোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনাৰ বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰিব। আৰু খেতি এনেদৰে কৰিছোঁ আৰু কৰি গৈ থাকিম ছিজন ৱাইজ। আৰু এই ঠাণ্ডা ছিজনত কি কৰা হৈছে, মই ডিচেম্বৰত গুটি সিঁচিছিলোঁ, নৱেম্বৰত গুটি সিঁচিছিলোঁ, অক্টোবৰ লাষ্টত, নৱেম্বৰ ফাৰ্ষ্ট তেনেকুৱা। আৰু এতিয়া ইমান ডাঙৰ হৈছে, খাই কৰি আছোঁ। আৰু কল কেইজোপামান ৰুইছিলোঁ, কল কেইজোপা এইকেইজোপা তেনেকৈ। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ পাই যাব। মই ব্ৰইলাৰ বিষয়ে দি গৈ থাকিম, আৰু যদি ব্ৰইলাৰ বিষয়ে কিবা সুধিবলগীয়া থাকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব। আৰু মই এতিয়া বৰ্তমান সৰু পোৱালি অনা নাই, সৰু পোৱালিৰ পৰিৱৰ্তে মই এতিয়া 3 কেজি বা 4 কেজি ওজনৰ ব্ৰইলাৰবিলাকে আনিছোঁ, সেইখিনিকে মই অলপ প্ৰতিপাল কৰি পেলাই আকৌ চেল কৰি আছোঁ। থেংক ইউ দিয়ক।